ভেকুলী বিয়া বৰষা বিয়া খাবলৈ ওলালোঁ আমি। কালি আছিলে 4 দিনীয়াটো, আজি শেষৰ দিনটো। তো আগৰ ভিডিঅ'টো আপোনালোকে 4 দিনীয়াখিনি দেখিবলৈ পালে, এতিয়া দেখিব আজিৰ শেষ দিনা। এয়া চাওক, মাস্ক লগাই বিয়া খাবলৈ ওলালোঁ। যিহেতু কৰোণা ছিজন, ঘৰতে থাকক, কিবা দৰকাৰ নহ'লে নোলাব। এয়া কইনাৰ গা ধুৱাবলৈ বেৰিটো ৰেডি কৰা হ'ল। তুলনি বিয়া যেনেদৰে পাতে তেনেদৰে পতা হৈছে, যিহেতু বৰষুণ নাই, বৰষুণৰ বাবে। ভেকুলী বিয়া বৰষুণ নোহোৱাৰ বাবে পতা হয়, আপোনালোকে জানেই। ভেকুলীজনীৰ নাম ৰখা হৈছে বৰষা। তো ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই থাকিব। ভেকুলী যেতিয়া বিদায় দিয়া হ'ব, উটুৱাব নিব লাগিব, তো তেতিয়াৰ বাবে এয়া তৈয়াৰ কৰা হৈছে। আজি মই কইনা হ'ব ওলালো, তোমাৰ বাবে জানা তুমি আহিছা মোকে নিবলৈ, সাজু সপোনৰ ঘৰখনীয়া। এয়া আমাৰ কইনা এনেদৰে সুমিয়াই থৈছে, যিহেতু এৰি দিলে যাবগৈ। কইনাৰ যোনে যোনে বিয়া খাবলৈ আহিছে গিফ্ট লৈ আহিছে। এইবোৰ গিফ্ট চব ইমান ভাল লাগে, সৰু সৰু গিফ্ট। ঘৰৰ পৰা যেতিয়া কইনা উলিয়াই নিলে, সেইখিনি দৃশ্য দেখাব নোৱাৰিম, কাৰণ সেইটো সময়ত বৰষুণ বহুত বেছি দিছিলে। বৰষুণ ৰখি ৰখি বহুত দেৰিয়ে হৈ গ'ল। এতিয়া আমি আমাৰ পথাৰত মাজতে এখন জান আছে, তাতে পালোহি। দেখিছে পানী নাই, যেনে তেনে অকণমান পানী বিচাৰি পালোঁ। তাতে এনেদৰে থৈ অহা হৈছে। উটুৱাবতো নোৱাৰিম এতিয়া, যিহেতু উটুৱাই দিয়া নিয়ম, উটুৱাব নোৱাৰিম। এনেদৰে আৰু বিয়া তুলি লোৱা হ'ল। ঠিক আছে, আজিৰ ভিডিঅ'টোত ইমানেই।